সুপাৰ ফ্লপ হল যতীন বৰাৰ ৰাঘৱ। স্কুলে কলেজে প্ৰচাৰ কৰি অসমৰ কেইজনমান স্বনামধন্য ইউটিউবাৰক প্ৰচাৰৰ দায়িত্ব দিও উদ্ধাৰ কৰিব নোৱাৰিলে ৰাঘৱক। বিচৰা ধৰণে বা ভবা ধৰণে আচলতে আজি ছবিগৃহত দৰ্শক উপস্থিত নাথাকিল ৰাঘৱৰ দৰ্শনত। কিন্তু কিয়? সকলো কথা পাতিবলৈ যোৱাৰ আগতে আপোনালোকক মই দেখুৱাব লাগিব কেইটামান বিশেষ দৃশ্য। এদিন মৰমেই মোক ৰত্নাকৰৰ পৰা বাল্মীকি সজাইছিল। মই আজি ঘোষণা কৰিছো যে মই বিজেপি দল ত্যাগ কৰিছো। অসমবাসীৰ কাৰণে আজি যতীন বৰা হলো আৰু সেই অসমবাসীৰ লগত আজি থিয় হ'ব পাইছো। মই আশা কৰিছিলো যে চৰকাৰে ৰাইজৰ আহ্বান নুশুনিলে মই বিজেপি ত্যাগ কৰিছো। আকৌ এবাৰ বাল্মীকিৰ পৰা ৰত্নাকৰ হম। বিজেপি দলত মই আগতেও আছো, এতিয়াও আছো, ভৱিষ্যতেও থাকিম। এইখিনিয়ে মোৰ শেষ কথা। আবেগিক যতীন বৰাৰ ছবি চাবলৈ নগল অসমৰ জনতা। কেইদিনমানৰ আগতে আজিৰ পৰা কেইটামান মাহৰ পূৰ্বে ৰবি শৰ্মাৰ ৰঘুপতি ছবিখনলৈ অসমৰ ৰাইজৰ যি ব্যাপক সঁহাৰি আছিল আৰু সেই সঁহাৰিৰ ফলতে আচলতে ৰঘুপতি ছবিয়ে ইতিহাস ৰচনা কৰি আচলতে উপাৰ্জনৰ ক্ষেত্ৰত ইতিহাস ৰচনা কৰি ৰেকৰ্ড ভংগ কৰিছিল অসমীয়া ছবিৰ। আজিলৈকে ৰঘুপতিৰ সমান কোনো ছবিয়ে ইনকাম কৰিব পৰা নাই। যতীন বৰাই আশা কৰিছিল যতীন বৰাৰ ছবিখনেও আচলতে এক ৰেকৰ্ড ব্ৰেক কৰিবলৈ সক্ষম হ'ব। কিন্তু যতীন বৰাই ভবাৰ দৰে বা যতীন বৰাৰ সহযোগী টিমটোৱে ভবাৰ দৰে বা যতীন বৰাই যিসকল সচৰাচৰ ইউটিউবাৰক আচলতে প্ৰচাৰৰ দায়িত্ব দিছিল, সেই আচলতে প্ৰচাৰ কৰা ব্যক্তিসকলে বুজি নাপালে যে কি ভুল কৰিছিল যতীন বৰাই। কি ভুলৰ পৰিণাম ভুগিবলগীয়া হৈছে যতীন বৰাই। আবেগিক যতীন বৰাই এবাৰ কা আন্দোলনৰ সময়ত ৰাইজৰ পক্ষত থাকি এবাৰ থাকিছিল কাৰ পক্ষত? চৰকাৰৰ পক্ষত। যতীন বৰা আৰু তেওঁৰ সহযোগী মানুহ কিছুমানে বাৰে বাৰে কৈ আছে যে আন্দোলনৰ লগত শিল্পীসকলক টানিব নালাগে, এই আন্দোলন বা চৰকাৰী এইবিলাক মামলাবিলাকত আচলতে শিল্পীসকলক সোমাবলৈ দিব নালাগে বা শিল্পীসকলক বা অসমীয়া চিনেমাক এইবিলাকৰ মাজত টানি আনিব নালাগে। অসমীয়া চিনেমাৰ উত্তৰ আমিও কামনা কৰো। আমিও ৰঘুপতিৰ কাৰণে আমি বহুত প্ৰচাৰ কৰিছিলো। আমাক নোকোৱাকে আমি ৰঘুপতি চাবলৈ গৈছিলো। স্কুলে গৈ প্ৰচাৰ নকৰাৰ পিছতো ৰঘুপতি চাবলৈ গৈছিল। কিন্তু যতীন বৰাই নিজৰ ভুল উপলব্ধি কৰাৰ পৰিৱৰ্তে আজিও যে সেই নিজৰ যিটো আচলতে হিংসুক মনোভাৱটো লৈ দম্ভালিৰে যে কৈ আছিল যে অসমৰ ৰাইজে ৰাঘৱক আদৰি ল'বই, তাৰ পৰিণাম ভুগিছে আজি যতীন বৰাই। এই যে কান্ধুলি মাছৰ নিচিনা ইলুটি শিলুটি কৰি থকা যতীন বৰাক কোনে বিশ্বাস কৰিব? কিয় বিশ্বাস কৰিব? যতীন বৰা আৰু তেওঁৰ সহযোগীসকলে কৈছে যে অসমীয়া চিনেমা আৰু আন্দোলন এইবিলাক বস্তু সনা পিটিকা কৰিব নালাগে। ঠিকেই আছে, যদি জাতিটোৱে নাথাকে, যদি ভাষাই নাথাকে, যদি আমাৰ ভেটিকনেই নাথাকে, তেতিয়াহ'লে অসমীয়া চিনেমা থাকি কি কৰিব? যদি তোমালোকে জাতিটো ৰক্ষা কৰিব নোৱাৰা, যদি তোমালোকে ভাষাটো ৰক্ষা কৰিব নোৱাৰা, তেতিয়াহ'লে অসমীয়া চিনেমা ৰক্ষা কৰি কি কৰিবা? আৰু এই ছচিয়েল মিডিয়াৰ পোষ্টসমূহ চাইও হয়তো গম পাইছে যে আপোনালোকে কিমান ক্ষোভ আছে আচলতে যতীন বৰাৰ প্ৰতি। কিন্তু যতীন বৰাই আচলতে এই কথাটো উপলব্ধি কৰিব নোৱাৰিলে বা এতিয়াও পৰা নাই। আৰু অনাগত দিনতো আচলতে যতীন বৰাই যদি এই অহংকাৰ মনোভাৱ লৈ, মই আকৌ কৈছো যে মই যতীন বৰাৰ চিনেমাৰ লগত মোৰ একো মতলব নাই, ৰাঘৱ হিট হলেও মতলব নাই, হিট নহলেও মতলব নাই। কিন্তু কথাটো হ'ল এই যে আচলতে পাভলুটি বৰা মামৰা মানুহবোৰক যে আজিকালি মানুহে বিশ্বাস নকৰা হৈছে, এই কথাটো যতীন বৰা নহয়, আচলতে প্ৰত্যেকজন শিল্পী, প্ৰত্যেকজন কলা কুশলী, প্ৰত্যেকজন ব্যক্তিয়ে আচলতে মনত ৰখা উচিত। তুমি যদি বিজেপিত আছিলা, বিজেপিতে থাকা। তুমি এবাৰ কা আন্দোলন কৰিবা, এবাৰ নকৰিবা, এবাৰ তুমি আবেগিক হৈ আন্দোলন কৰিছো বুলি কবা। এতিয়া তোমাৰ চিনেমা চাবলৈ মানুহ, তুমি গলে চাগে এনেই কৈ দিয়ে চাবলৈ যাম বুলি। এতিয়া আবেগিক হৈ তোমাক দেখিলে আবেগিক হল কৈ দিলে, আৰু এতিয়া তুমি আহিলা আবেগ ভাগিলে, চিনেমা চাবলৈ নগলে। কথা সেইটোৱেই। যতীন বৰাই আচলতে শিক্ষা ল'ব লাগে, যতীন বৰাৰ দৰে শিল্পী আচলতে শিক্ষা ল'ব লাগে অসমৰ ৰবি শৰ্মাৰ দৰে যিসকল শিল্পী আছে তেখেতলোকৰ পৰা। মই পুনৰ কৈছো যে অসমীয়া চিনেমা যতীন বৰা XYZ যোনেই নবনাওক, অসমীয়া চিনেমা উত্তৰ কামনা মই সদায় কৰো। কাৰণ মই নিজেই এটা সময়ত এই চিনেমা জগতৰ লগত অতি ঘনিষ্ঠভাৱে জড়িত হৈ আছিলো। আৰু চিনেমাৰ লগত, গানৰ লগত বা নাটকৰ লগত মোৰ বহুত চিৰযুগমীয়া সম্পৰ্ক। আৰু সেই বুলিয়ে নহয়, অসমীয়া চিনেমা আমিও বিচাৰো যে অসমীয়া চিনেমাই আচলতে এটা উচ্চ মানদণ্ড পাওক, উচ্চ মানদণ্ডত নিৰ্মাণ হওক,
আজি সাউথৰ চিনেমাবোৰৰ দৰে অসমীয়া চিনেমাকো সকলোতে ৰিলিজ কৰিব পৰা হওক কিন্তু বেলেগৰ কাহিনী কপি কৰি 2 নম্বৰী কৰি সুবিধাবাদী হৈ আজিৰ দিনত অসমৰ ৰাইজক যদি টুপি পিন্ধাম বুলি ভাবিছে যতীন বৰাৰ দৰে শিল্পীয়ে সেইটো সম্ভৱ নহয় ৰাঘৱ চিনেমাখনক লৈ মই আজিলৈকে কোনো মন্তব্য কৰা নাছিলো এটা কাৰণেই যে ভাবিছিলো বহুতে বহুত কথা কৈ আছে এটাই বস্তু চাই লওঁ যে চিনেমাখন ৰিলিজ হোৱাৰ দিনা মানুহৰ ৰিয়েকশ্যন কি হয় চিনেমাখন ৰিলিজ হোৱাৰ দিনা আচলতে কেনেকুৱা এটা পৰিৱেশৰ সৃষ্টি হয় আৰু আজি সেই পৰিৱেশটো দেখিলো আৰু দেখাৰ পিছত যতীন বৰাৰ প্ৰতি আচলতে মোৰ দৰে সাধাৰণ ৰাইজৰ মোৰ দৰে আৰু হাজাৰজন জনতাৰ যি মনোভাৱ আছিল সেইটো আচলতে এতিয়া ক্লিয়াৰ হৈ গ'ল সঁচা হৈ গ'ল যে যতীন বৰাক প্ৰত্যাখ্যান কৰিছে অসমৰ ৰাইজে আৰু এই কথাটো আচলতে যতীন বৰা নহয় যতীন বৰাৰ দৰে প্ৰত্যেকজন শিল্পীয়ে অনুভৱ কৰা উচিত এই পাভলুটি মাৰি থাকিলে এদিন কোনটো লুটিত আছে যতীন বৰাই নিজে গম নোপোৱা হৈ যাব